হাতখনহে মেইন। হাতখনক কণ্ট্ৰোল কৰি ৰাখি on my mind, I can't sleep at night, so I just keep writing. I don't need no help, I don't need opinions, so don't waste my time then. क्लाइमैक्स अभी बाकी। দেউতা মাই কলেজত পঢ়াব দিছে, আমি বিনামূলীয়া এডমিশন কৰি দিছো। বাকে ৰাতিপুৱা ভাত খাই লৰাটোক কলেজলৈ পঠাই যে মোৰ লৰা ডাক্তৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব। আৰু আমাৰ अबे साले কোনোবাই ভয় তই খাব নেকি? ভয় খালে মোক ৰাতি 2টাতো মাতি দিব। মোৰ ফোন নম্বৰ লৈ লব, লৈ লওক 7896050000। उधार लेना चाहती है क्या? Too many thoughts. লৈ লওক 7896050000। খালি ফোন নকৰিব দেই, হোৱাটছআপ দিব। মামা নাম্বাৰটো আপোনাৰ ক'ব নেকি? আৰু এবাৰ ক'ব লাগিব, চাবি আকৌ তাতি 7896050000। মই অলপ স্পীডত কৈছো, দুই এটা পাহৰ যদি পাহৰ বুলি। আপুনি বৰ স্পীডত কৈ দিয়ে আকৌ, মই ছেভে কৰিব পৰা নাই। ঠিক আছে, লাহে লাহে কৈছো 7896050000। ফোন নম্বৰটো কিয় দিলো? আপোনাক ফোনত হোৱাটছআপ কৰিবলৈ দিছে। হেল্ল' মামা, অঁ মামা, এই আমাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো আপুনি পষ্টপন কৰাই দিয়ক না, দিবলৈ মন নাই মানে, একো পঢ়া নাই নহয়। সেকেন্ড ইয়াৰ এক্সাম, সেই তই পৰীক্ষা দে, পাছ ফেল কৰিলেও পাছ কৰাই দিম, কিন্তু পৰীক্ষা দে। আপুনি মামা নহয়, আপুনি ভগৱান, ভগৱান আপুনি। प्यारी समझ गई।